কলাসিদ্ধি ফাইন আৰ্ট একাডেমীৰ 15 সংখ্যক চিত্ৰাংকন প্ৰতিযোগিতাৰ আজি ফলাফল বিতৰণ অনুষ্ঠান সমাপ্তি হৈছে। আমাৰ এই অনুষ্ঠান আগভাগি বহুত সুকলমে সম্পূৰ্ণ হৈছে। ইয়াত আজি সভাপতিত্ব কৰিলে আমাৰ ৰজিত ফুকন ছাৰে আৰু নিৰ্দিষ্ট বক্তা আছিলে ডক্টৰ হিমান্ত বৰুৱা ছাৰ, লাচিত কলেজৰ অধ্যাপক। আৰু আমাৰ এই অনুষ্ঠান ভাগিত পৰিচালনা কৰিছিল সৌৰভ চাংমাই ছাৰ, লগতে বিতুপন পেগু ছাৰ, পংকজ চেতিয়া, সিদ্ধাৰ্থ ফুকনেও যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে। লগতে গুণৰ ডাঙৰীয়াদেৱো উপস্থিত থাকি আমাৰ এই অনুষ্ঠান সুকলমে সম্পূৰ্ণ কৰিলে। তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই 15 সংখ্যক অনুষ্ঠানত 8জন শিক্ষাৰ্থীয়ে আজি ডিপ্ল'মা ল'বলৈ সম্ভৱ হৈছে আৰু তাৰ মাজতে আমাৰ 200ৰ অধিক ষ্টুডেণ্টে আজি পুৰস্কাৰ প্ৰাপ্ত হৈছে। ইয়াৰ মাজতে আমি বিশিষ্ট অভিভাৱক আৰু পৌৰাণিক স্কুলৰ লগত জড়িত হৈ থকা অভিভাৱকক আমি প্ৰায় 20জনমান অভিভাৱকক সম্বৰ্ধনা জনালোঁ। তাৰ মাজতে অতিথিবৃন্দক সম্বৰ্ধনাৰ লগত স্মাৰকৰ সৈতে সম্বৰ্ধনা জনালোঁ। আজি শিৱসাগৰ জিলাৰ এটা অগ্ৰগণ্য অনুষ্ঠান কলা বিতিকা ফাইন আৰ্টৰ আজি 15 সংখ্যক প্ৰতিষ্ঠা দিৱস তথা আজি বঁটা বিতৰণী সভা আছিলে। আজি ডিমৌ এই ৰাজহুৱা যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিলে। আমাক নিৰ্দিষ্ট বক্তা হিচাপে তেখেতলোকে নিমন্ত্ৰণ জনাইছিলে। আমি আটাইতকৈ অতিভূত যে এই বিথিকাৰ লগত, কলা বিথিকাৰ কেন্দ্ৰৰ লগত ইমান সংখ্যক শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল জড়িত হৈ আছে। এই কাৰণে আমাৰ তাৰ যি শিক্ষক আজি সীমান্ত খাটোৱাল ডাঙৰীয়া আৰু আমাৰ সৌৰভ চাংমাই ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ ছাৰো আজি আছে, উপস্থিত আছে। আমি সকলোৱে তেখেতলোকক ধন্যবাদ দিব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ উত্তৰণৰ ক্ষেত্ৰত কলাই কেনেকৈ তেওঁলোকক দিশ নিৰ্ণয় কৰে, তাৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটো অতি সুন্দৰভাৱে সামৰণি পৰিছে। মই সকলোলৈকে ধন্যবাদ জনাইছোঁ যাতে এই কলা বিথিকা ফাইন আৰ্ট কেন্দ্ৰই অসমৰ সিমূৰৰ পৰা সিমূৰলৈ এটি নাম জ্বলা অনুষ্ঠান হিচাপে জিলিকি উঠে। গতিকে মই অভিষ্ট মহিলা পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত